মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ নৱম শ্ৰেণীৰ অধ্যায় 5 জীৱৰ মৌলিক একক দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ পাঠটিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে বাৰু ঘৰটো দেখিছানে ফটোত? এই ঘৰটো কি হয়? কিছুমান ইটাৰে তৈয়াৰী হয়। এতিয়া ঘৰটো সজাবলৈ আমাক কিহৰ প্ৰয়োজন হয়? কিছুমান ইটাৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে এই যে মানুহজন দেখিছা, মানুহজনো কি হয়? কিছুমান কোষেৰে কি হয়? গঠন হয়। এই যে কোষ দেখিছা, কোষবোৰ লগ লাগি কি হয়? কলা হয়। কলা লগ লাগি কি হয়? কিছুমান অংগ হয়। অংগ লগ লাগি একোটা একোটা অংগতন্ত্ৰ গঠন হয়। আৰু এই অংগতন্ত্ৰবোৰে জীৱদেহ কি হয়? সুচাৰুৰূপে পৰিচালিত হোৱাত সহায় কৰে। এতিয়া জীৱদেহ গঠনৰ মৌলিক একক বুলি ক'লে আমি কোষক জানো। এতিয়া কোষনো কি? কোষ হ'ল জীৱৰ গঠনগত আৰু কাৰ্যগত একক। কাষত যে ফটোখন দেখিছা, সেই মানুহজন হৈছে কোন? ৰবাৰ্ট হুক। ৰবাৰ্ট হুকে 1665 চনত প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল। তেওঁ নিজে আৱিষ্কাৰ কৰা এটা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰ্কৰ পাতল ছেদ পৰীক্ষা কৰি মৌকোষৰ দৰে কিছুমান খোটালি দেখা পাইছিল। আৰু সেই খোটালিবোৰক তেওঁ কোষ চেল বুলি অভিহিত কৰিছিল। লেটিন শব্দ চেলৰ অৰ্থ হৈছে সৰু সৰু কোঠালি। ইয়াৰ পৰা আমি গম পালো যে কোষ প্ৰথমতে 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে আৱিষ্কাৰ কৰিছিল। কোষ মতবাদ, চেল থিউৰি। এই মতবাদটো আগবঢ়াইছিল মাইকেল জেকবছ লেইডেন আৰু থিয়ডৰ স্কোৱান নামৰ দুজন জীৱবিদে। এই মতবাদ মতে সকলো জীৱদেহ কোষেৰে গঠিত হয় আৰু কোষ হ'ল জীৱৰ মৌলিক একক। তোমালোকৰ এইটো কুৱেশ্যন আহিব পাৰে যে কোষ মতবাদ কোনে আগবঢ়াইছিল? তোমালোকে এনেকৈ লিখিব লাগিব, কোষ মতবাদ মাইকেল জেকবছ লেইডেন আৰু থিয়ডৰ স্কোৱানে আগবঢ়াইছিল। কোষ মতবাদ মতে কি হয়? একোটা নতুন কোষৰ সৃষ্টি পুৰণা কোষৰ পৰাই হয়। মানে যিবোৰ জীৱদেহত পুৰণা কোষ থাকে সেইবোৰৰে কি হয়? কোষ বিভাজন হয়, নতুন কোষৰ সৃষ্টি হয়। জীৱৰ প্ৰকাৰ, কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জীৱবোৰক দুটা ভাগত ভাগ কৰা হৈছে, এককোষী জীৱ আৰু বহুকোষী জীৱ। মাত্ৰ এটা কোষেৰে গঠিত জীৱবোৰক এককোষী জীৱ বুলি কোৱা হয়। এটা কোষে সকলো ধৰণৰ কাৰ্য সম্পাদন কৰে, উদাহৰণস্বৰূপে এমিবা আৰু পেৰামিচিয়াম। বহুকোষী জীৱ অসংখ্য কোষেৰে গঠিত। বহুবোৰ কোষ একগোট হৈ শৰীৰৰ অংগ বিশেষে প্ৰয়োজন সাপেক্ষে বিভিন্ন কাৰ্য কি কৰে? সমাধা কৰে। উদাহৰণস্বৰূপে প্ৰাণী, উদ্ভিদ, ভেঁকুৰ এইবোৰ কি হৈছে? বহুকোষী জীৱ। তোমালোকে বাৰু ফটোখন দেখিছানে? এই ফটোখন তোমালোকৰ কিতাপত দিয়া আছে। এইবোৰ হৈছে মানৱ দেহত থকা কিছুমান কি হয়? কোষ হয়। এইটো যে দেখিছা, এইটো কি হয়? ডিম্বাণু। আৰু এইটো কি হয়? শুক্ৰাণু। এইবোৰক কি বুলি কোৱা হয়? প্ৰজনন কোষ বুলি কোৱা হয়। মানে প্ৰজনন কাৰ্যত প্ৰয়োজন হোৱা কোষবোৰ হৈছে ডিম্বাণু আৰু শুক্ৰাণু। ডিম্বাণু কি হয়? সৃজনন কোষ আৰু শুক্ৰাণু কি হয়? পুংজনন কোষ হয়। এইটো হৈছে চৰ্বি কোষ। আমাৰ দেহৰ যিবোৰ চৰ্বি থাকে তাৰ কোষবোৰ এনেকুৱা হয়। এইটো স্নায়ু কোষ, নাৰ্ভ চেল। মগজুত যিবোৰ কোষ থাকে সেইবোৰ কোষৰ আকৃতি কেনেকুৱা হয়? এনেকুৱা হয়। ৰক্ত কোষ, আমাৰ তেজত যিবোৰ কোষ থাকে, লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, সেইবোৰ দেখিবলৈ এনেকুৱা হয়। আকৌ হাড়ত যিবোৰ কোষ থাকে সেইবোৰ কি হয়? এনেকুৱা আকৃতিৰ হয়। তোমালোকে বাৰু ক'ব পাৰিবানে আমাৰ মানৱ দেহত থকা আটাইতকৈ ডাঙৰ কোষটো কি? নিশ্চয়, আমাৰ মানৱ দেহত থকা আটাইতকৈ ডাঙৰ কোষটো হৈছে ডিম্বাণু। আৰু আটাইতকৈ সৰু কোষ হৈছে কি? মানৱ দেহত থকা শুক্ৰাণু। আৰু যদি কয় আটাইতকৈ দীঘল কোষ কি হয়? দীঘল কোষ হ'ব স্নায়ু কোষ। তোমালোকে এইখিনি কথা মনত ৰাখিবা। এতিয়া চোৱাচোন, আমি কিছুমান প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য দেখা পাওঁ। এই কোষবোৰৰ মাজত কিছুমান মিলো আছে আৰু কি আছে? কিছুমান পাৰ্থক্যও আছে। চাওচোন আমি এই কোষবোৰৰ মাজত কি কি পাৰ্থক্য আছে। তোমালোকে ফটো দুখন ভালদৰে চালে দেখিবা যে এইটো কি হয়? প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু এইটো হয় সংকোষ কেন্দ্ৰীয় কোষ। প্ৰকোষ কেন্দ্ৰীয় কোষ মানে হৈছে পুৰণি টাইপৰ কোষ, মানে আগৰ
পুৰণা টাইপৰ কোষবোৰক কি বুলি কোৱা হয় প্ৰকোষ কেন্দ্ৰীয় কোষ বুলি কোৱা হয় আকৌ সংকোষ কেন্দ্ৰীয় কোষবোৰ হৈছে এডভান্স মানে কি হয় অলপ জটিল টাইপৰ হয় প্ৰকোষ কেন্দ্ৰীয় কোষবোৰ কি হয় সৰল হয় সিম্পল হয় আকৌ যে এই সংকোষ কেন্দ্ৰীয় কোষবোৰ দেখিছা এইবোৰৰ গঠন কি হয় জটিল হয় প্ৰকোষ কেন্দ্ৰীয় কোষ কি হয় সৰু হয় আকৃতিত সৰু হয় 1 পৰা 10 মাইক্ৰন হয় আকৌ সংকোষ কেন্দ্ৰীয় কোষ কি হয় আকৃতিত ডাঙৰ হয় 5 পৰা 100 মাইক্ৰনৰ ভিতৰত হয় তোমালোকে প্ৰকোষ কেন্দ্ৰীয় কোষত দেখিছা এই কেন্দ্ৰাঞ্চল কি হৈ থাকে সুনিৰ্দিষ্ট নহয় ইয়াত মানে কেন্দ্ৰাবৰণ দেখাবলৈ পোৱা নাযায় কিন্তু সংকোষ কেন্দ্ৰীয় কোষত কি হয় কেন্দ্ৰাঞ্চল সুনিৰ্দিষ্ট হয় আৰু ইয়াক কি হৈ থাকে কেন্দ্ৰাবৰণেৰে আবৃত হৈ থাকে ঠিক সেইদৰে সংকোষ কেন্দ্ৰীয় কোষত যেনেকুৱাকৈ কোষ অংগাণুবোৰৰ আৱৰণেৰে সুনিৰ্দিষ্ট হৈ থকা দেখিবলৈ পাবা কিন্তু প্ৰকোষ কেন্দ্ৰীয় কোষত ইয়াত তেনেকুৱাকৈ দেখিবলৈ নোপোৱা চাওচোন আহা আমি প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্যবোৰ প্ৰকোষ কেন্দ্ৰীয় কোষ ইহঁতৰ আকাৰ সৰু হয় সংকোষ কেন্দ্ৰীয় কোষ আনহাতে ইহঁতৰ আকাৰ কি হয় ডাঙৰ হয় প্ৰকোষ কেন্দ্ৰীয় কোষৰ কোষ কেন্দ্ৰটো কেন্দ্ৰাবৰণৰ দ্বাৰা আবৃত নহয় ইয়াক নিউক্লিয়ইড বুলি কোৱা হয় আনহাতে সংকোষ কেন্দ্ৰীয় কোষৰ কোষ কেন্দ্ৰটো কেন্দ্ৰাবৰণৰ দ্বাৰা আবৃত হয় প্ৰকোষ কেন্দ্ৰীয় কোষত এডাল ক্ৰমোজম থাকে আনহাতে সংকোষ কেন্দ্ৰীয় কোষত একাধিক ক্ৰমোজম থাকে প্ৰকোষ কেন্দ্ৰীয় কোষত আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে আনহাতে সংকোষ কেন্দ্ৰীয় কোষত আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে প্ৰকোষ কেন্দ্ৰীয় কোষত মাইটোসিছ প্ৰক্ৰিয়াৰে কোষ বিভাজন নহয় আনহাতে সংকোষ কেন্দ্ৰীয় কোষত মাইটোসিছ আৰু মিয়োসিছ প্ৰক্ৰিয়াৰে কোষ বিভাজন হয় প্ৰকোষ কেন্দ্ৰীয় কোষত 70টা ৰাইবোজম থাকে আনহাতে সংকোষ কেন্দ্ৰীয় কোষত 80টা ৰাইবোজম থাকে তোমালোকে এই পাৰ্থক্যখিনি ভালদৰে মনত ৰাখিবা আজিলৈ ইমানতে এৰিছো